মানে ভাইটি তোমালোকৰ তো আজি রেজাল্ট দিলে, তোমাৰ আজি কেনেকুৱা অনুভৱ হৈছে রেজাল্ট পাই আমাক অলপ জনাবা। তো আজি ৰিজাল্টটো দিলে, তো মই যিখিনি আশা কৰিছিলো সেই আশা মতে ৰিজাল্ট কৰিব পৰা নাই। সুধীৰ ভাই এনেই টেমাটো গৰম হৈ আছে, তই আকৌ ইয়াত আছা, যোগ এরপর যোগ গুছ। হ'ব ভাইটি কোৱা। তো চৰকাৰী পৰীক্ষা পাতিলে মই ভাল ফল দেখুৱাব পাৰিলেহেঁতেন। তেনেহ'লে ভাইটি তুমি কিমান শতাংশ পাইছিলা? মানে পাছ কৰিব পৰা নাই। মাৰ্কসটো দেখিলা যায় পৰা পাছ কৰিব পৰা নাই কেলা নিউজত আহিছে। আমাৰ মাজত আৰু এজন আছে মেট্ৰিকৰ কেণ্ডিডেট, তেওঁৰ পৰা জানিম কেনেকুৱা। ভাইটি তুমি তোমাৰ আজি কেনেকুৱা অনুভৱ হৈছে আমাক অলপ জনাবা। আজি রেজাল্টটো আউট হল, কিন্তু মই যেটো আশা কৰিছো তাৰ মতে মই রেজাল্টটো পোৱা নাই। যদি চৰকাৰে পৰীক্ষাটো পাতিলে হয় মই কিজানি ইয়াতকৈও বেছি নাম্বাৰ পালোহেঁতেন। ভাইটি তুমি কিমান শতাংশ পাইছিলা? 99। আৰু কৰবাত আছে নেকি 99%? ধৰ ধৰ চালা।